হাই ফ্ৰেণ্ডছ, বহুত দিনৰ মূৰত আজি আহিলোঁ। এইকেইদিন বিশেষ কিছুমান কামৰ কাৰণে মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। আজি আমি আলোচনা কৰিম এয়াৰক্ৰাফ্টৰ নাম্বাৰ প্লেট থাকে নে নাথাকে, আৰু এয়াৰক্ৰাফ্টত যিখিনি কাষত নম্বৰ লিখা থাকে সেইখিনি আচলতে কি হয় তাৰ বিষয়ে অলপ আলোচনা কৰিম। ভিডিঅ'টো চোৱাৰ আগত ছাবস্ক্ৰাইব কৰক আৰু ভাল লাগিলে লাইক কৰিব। প্ৰথমতে চাই লওক, কেইখনমান ফটো কেইখনমান চাই লওক। আপোনালোকে দেখিলে যে এৰোপ্লেনখনত লিখা আছে VTIA আৰু হেলিকপ্টাৰখনত লিখা আছে VTCLR। এইকেইটা কি বুজাব বিচাৰিছে মই আপোনালোকক ক'ম। আপোনালোকে দেখিছে যে আমাৰ গাড়ী আৰু বাইকবিলাকৰ অসমৰ হ'লে AS হয়, দিল্লী হ'লে DL, হাৰিয়ানা হ'লে HR। ঠিক তেনেদৰে এৰোপ্লেনবিলাকৰো নাম্বাৰ প্লেট থাকে। এৰোপ্লেনবিলাক ৰাজ্যিক ভিত্তিত ভাগ কৰা নহয়, এইবিলাক ভাগ কৰা হয় দেশ ভিত্তিক। আমাৰ ভাৰতৰ এৰোপ্লেন হ'লে তাৰ প্ৰথমতে লিখা থাকিব VT, মানে তাৰ ফুল মিনিংটো হ'ল ভেক্টৰ টেংগো। এই ঠিক যেনেদৰে আমাৰ বাইক গাড়ীবিলাকৰ RTO অফিচে নাম্বাৰ প্লেট লিখা হয়, নাম্বাৰ প্লেট ইছ্যু কৰাই দিয়ে। ঠিক সেইদৰে আমাৰ এৰোপ্লেনবিলাক ইছ্যু কৰাই ডাইৰেক্টৰ জেনেৰেল অফ চিভিল এভিয়েশ্যনে DGCA এইবিলাক ইছ্যু কৰায়। আৰু আমাৰ ভাৰতৰ নেশ্যনেলিটি মাৰ্ক হ'ল VT ভেক্টৰ টেংগো, আৰু ৰেজিষ্ট্ৰেশ্যন মাৰ্ক 3টা আখৰে লিখা হয়। সেইকেইটা যিকোনো হ'ব পাৰে, সেইকেইটা ৰেজিষ্ট্ৰেশ্যন কৰাৰ ওপৰত নিৰ্ভৰ কৰে। আজি মই এই নাম্বাৰ প্লেটৰ বিষয়ে ক'বলৈ আপোনালোকক চেষ্টা কৰিলোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। আজিলৈ বাই, থেংক ইউ।